গুড মৰ্নিং সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনাক স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি জেঠৰ 7 তাৰিখ মঙলবাৰ 1946 ইংৰাজী 21 মে 2024। আহক এইবাৰ আমি যাওঁ ৰাশিফললৈ। মেঘ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই ভাল। মেঘ ৰাশি জ্ঞান লাভ। মেঘ ৰাশি জাতক জাতিকাই আজিৰ দিনটোত নতুন কিবা এটা শিকিবলৈ পাব। এইবাৰ অন্য এক ৰাশিলৈ যাওঁ আহক। বৃষ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো বিশেষ দিন। বৃষ ৰাশি ধৰ্ম লাভ। বৃষ ৰাশি জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধাৰ্মিক কাম কৰিলে ভাল ফল লাভ কৰিব। এইবাৰ মিথুন ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই ভাল। ধন লাভ। মিথুন ৰাশি জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মৰ ধন লাভৰ সুযোগ আছে। এইবাৰ কৰ্কট ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো ইমান এটা ঠিক নহয়। কৰ্কট ৰাশি শাৰীৰিক কষ্ট। কৰ্কট ৰাশি জাতক জাতিকাই আজিৰ দিনটোত শাৰীৰিক কষ্টত ভুগিব পাৰে, গতিকে আপুনি সাৱধান হৈ থাকিব। এইবাৰ সিংহ ৰাশি জাতক জাতিকাৰ আজিৰ দিনটোত অলপ সাৱধান হৈ থকা ভাল, কাৰণ সিংহ ৰাশি উদ্বেগ। সিংহ ৰাশি জাতক জাতিকা আজিৰ দিনটোত যিকোনো মানসিক বা শাৰীৰিক কষ্ট ভুগিব পাৰে। এইবাৰ অন্য এক ৰাশিলৈ যাওঁ আহক। কন্যা ৰাশি জাতক জাতিকা আজিৰ দিনটোত অলপ সাৱধান হ'ব, কাৰণ কন্যা ৰাশি ভ্ৰমণত দুৰ্গতি। কন্যা ৰাশি জাতক জাতিকা আজি যদি ক'ৰবালৈ যাত্ৰা কৰে তেতিয়াহ'লে অলপমান খেলি মেলি হ'ব পাৰে, গতিকে আপুনি যলৈকে নাযাওক কিয় সাৱধানে যাত্ৰা কৰিব। এইবাৰ তুলা ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো অলপ ভালকৈ যাব। তুলা ৰাশি সহায় লাভ। তুলা ৰাশি জাতক জাতিকা আজিৰ দিনটোত যিকোনো পৰিস্থিতিত সহায়ৰ হাত লাভ কৰিব। এইবাৰ অন্য এক ৰাশি বৃশ্চিক ৰাশি বাহন সুখ। বৃশ্চিক ৰাশি জাতক জাতিকে আজিৰ দিনটোত বাহন ক্ৰয় কৰিব পাৰে। যদি আপুনি গাড়ী কিনিম বুলি ভাবিছে তেনেহ'লে আজি গাড়ী কিনিলে সুফল পাব। এইবাৰ আগবাঢ়িছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই ভাল। ধনুৰাশি উপাৰ্জন বৃদ্ধি। ধনুৰাশি জাতক জাতিকা আজিৰ দিনটোত ব্যৱসায় হওক বা কৰ্মতে হওক উপাৰ্জনৰ সুযোগ আছে, গতিকে আপুনি আজি বিনিময় কৰিব পাৰে। এইবাৰ মকৰ ৰাশি জাতক জাতিকা আজিৰ দিনটোত অলপমান সাৱধান হৈ চলিব। মকৰ ৰাশি সঞ্চয় ক্ষয়। মকৰ ৰাশি জাতক জাতিকাৰ আজিৰ দিনটোত আপোনাৰ মূলধন ক্ষতি হ'ব পাৰে, গতিকে আপুনি সাৱধান হৈ চলিব। এইবাৰ কুম্ভ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই ভাল। কুম্ভ ৰাশি আমোদ প্ৰমোদ। কুম্ভ ৰাশি জাতক জাতিকাৰ আজিৰ দিনটো মনোৰঞ্জনে ভৰপূৰ হ'ব। এইবাৰ আহোঁ আমি অন্তিমটো ৰাশিলৈ, মীন ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই ভাল। মীন ৰাশি সঞ্চয় বৃদ্ধি। মীন ৰাশি জাতক জাতিকাৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হোৱাৰ সুযোগ আছে। এয়ে আছিল আজিৰ দিনটোৰ ৰাশিফল। নমস্কাৰ।